সকল অনলাইন পাঠ্যক্ৰমৰ আন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতক প্ৰথম ষান্মাসিকত অসমীয়া বিষয়টো এমাইল বিষয় হিচাপে অধ্যয়ন কৰিব বিচাৰিছা সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে তোমালোকে যিখন কাকত পঢ়িব লাগিব আমি সেই কাকতখনৰ বিষয়ে অধ্যয়ন কৰিম। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই প্ৰথম ষান্মাসিকত পঢ়িব লাগিব যোগাযোগমূলক অসমীয়া শীৰ্ষক এখন কাকত বা ইংৰাজীত কমিউনিকেটিভ আছামিজ বুলি এখন পেপাৰ পাবা। সেই পেপাৰখন আমি পঢ়িব লাগিব। আচলতে এই পেপাৰখনত আমি কি পাম যে যোগাযোগনো কি, ই কেনেধৰণৰ বা যোগাযোগ কেই প্ৰকাৰ। আমি জানো যে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত মনৰ ভাৱ ব্যক্ত কৰি তেওঁলোকে বক্তাই প্ৰেৰণ কৰা বাৰ্তাসমূহ শ্ৰোতা বা গ্ৰাহকে অৰ্থ গ্ৰহণ কৰি তাৰ সঁহাৰি দিয়াকে আমি যোগাযোগ বুলি কওঁ। উদাহৰণস্বৰূপে মই যদি কওঁ তুমি ভাত খালা, তুমি যদি কোৱা উত্তৰ দিয়া যে মই ভাত খালোঁ, সেয়াই হ'ব যোগাযোগ, সেয়াই হ'ব সফল যোগাযোগ। এতিয়া চোৱা, এয়া কেৱল মই মৌখিক যোগাযোগৰ কথাহে কৈছোঁ। যোগাযোগক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে লিখিত যোগাযোগ আৰু আনটো হৈছে মৌখিক যোগাযোগ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰথম যিটো খণ্ড লিখিত যোগাযোগ যোগাযোগৰ সম্পৰ্কে তোমালোকক পম্পী স্বাগৈ মেমে তোমালোকক নোটছ আৰু ভিডিঅ' দিব, তোমালোকক ক্লাছ কৰিব, পাঠদান কৰিব। মই দ্বিতীয় খণ্ডটোহে আলোচনা কৰিম। দ্বিতীয় খণ্ডটোত আছে মৌখিক যোগাযোগ। মৌখিক যোগাযোগৰ অন্তৰ্গতভাৱে তাৰ কেইটামান দিশ দিছে। সেই দিশকেইটাৰ বিষয়ে আলোচনা কৰি অন্তৰ্গতভাৱে তাত থকা দিশকেইটা হৈছে মাতৰ তীব্ৰতা, যোগাযোগত কথনৰ বেগ, যোগাযোগত কণ্ঠস্বৰ কম্পন, উচ্চাৰণৰ স্পষ্টতা, উচ্চাৰণৰ শুদ্ধতা আৰু সাময়িক ব্যতি। আমি এই দিশবিলাক আলোচনা কৰাৰ আগতেই মৌখিক যোগাযোগ মানেনো কি সেয়া আমি তোমালোকৰ আগত মই ব্যক্ত কৰিব বিচাৰিছোঁ যে মৌখিক যোগাযোগ হৈছে দুজন ব্যক্তি বা দুগৰাকী ব্যক্তিয়ে সন্মুখত লগ পাই তেওঁলোকৰ যি কথনভংগী, তেওঁলোকৰ যি মনৰ ভাৱ বিনিময়, বক্তাই প্ৰেৰণ কৰা বাৰ্তা শ্ৰোতাই যেতিয়া অৰ্থ বুজি লৈ সঁহাৰি প্ৰদান কৰে, সেয়াই হৈছে মৌখিক যোগাযোগ। মৌখিক যোগাযোগৰ অন্তৰ্গতভাৱে তাৰ বিভিন্ন ভাগসমূহৰ ভিতৰত আমি ক'ব পাৰোঁ যে তোমালোকে দুজন ব্যক্তিয়ে লগ পোৱাৰ যিটো কথোপকথন সেয়া মৌখিক যোগাযোগ। কোনো এটা সাক্ষাৎকাৰত তুমি গৈছা, তাৰ সৈতে তোমাৰ সন্মুখত বিভিন্নজন ব্যক্তি আছে, তেওঁলোকৰ সৈতে তোমাৰ যি কথা বাৰ্তা হৈছে সেয়াও যোগাযোগ। বা এখন বিশাল জনসভাত এজন বিশিষ্ট ব্যক্তিয়ে হাজাৰ হাজাৰ দৰ্শক বা শ্ৰোতাক তেওঁ উদ্দেশ্যি বক্তব্য প্ৰদান কৰি আছে আৰু সেই বক্তব্য সেই শ্ৰোতাসকলে অৰ্থ গ্ৰহণ কৰি তাৰ ৰসাস্বাদন কৰিছে, সেয়া হৈছে মৌখিক যোগাযোগৰ অন্তৰ্গত। এতিয়া চোৱা, মৌখিক যোগাযোগৰ অন্তৰ্গতভাৱে আমি প্ৰথম যিটো দিশ আলোচনা কৰিম সেয়া হৈছে মাতৰ তীব্ৰতা। যোগাযোগত মাত বা ভলিউমৰ গুৰুত্ব খুবেই বেছি। কি কাৰণে বেছি? যে কোনো এজন ব্যক্তিয়ে যেতিয়া তেওঁ বাৰ্তাসমূহ আন এজনক প্ৰেৰণ কৰিব, তেতিয়া সেই মাতৰ তীব্ৰতাটো বা উচ্চাৰণৰ যিটো ভলিউমটো খুবেই প্ৰয়োজন। কাৰণ মই কিবা এটা কথা ক'ব লগা হ'লে মোক যিজন ব্যক্তিয়ে সেই কথাবিলাক গ্ৰহণ কৰিব বা গ্ৰাহকজনে সেই কথাবিলাক বুজি পাব লাগিব। প্ৰথম কথা তেওঁ শুনিব লাগিব, শুনি পাই তেওঁ মগজুত সেয়া কৰ্ষণ কৰি সেই তেওঁৰ অৰ্থ বুজি উঠিব। তাৰপিছত তেওঁ কিবা এটা তাৰপিছত তেওঁ সেই অৰ্থ বুজি মই যি সুধিছোঁ তাৰ উত্তৰ তেওঁ প্ৰদান কৰিব। সেইকাৰণে সেই ক্ষেত্ৰত মৌখিক যোগাযোগৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্ব দিব লগা দিশটো হৈছে মাতৰ তীব্ৰতা। মই যদি এখন হাজাৰ হাজাৰ দৰ্শক থকা মুকলি পথাৰ এখনত যদি মই বক্তৃতা প্ৰদান কৰোঁ, মই মোৰ সেই মইনা মাতটোৱে বক্তৃতা প্ৰদান কৰিলে কেতিয়াও মই যোগাযোগৰ ক্ষেত্ৰত সফল হ'ব নোৱাৰিম। কাৰণ মই কি কৈছোঁ তেওঁলোকে বা শ্ৰোতাসকলে বুজি নাপাবও পাৰে। সেই ক্ষেত্ৰত মাতৰ তীব্ৰতাটো মৌখিক যোগাযোগৰ ক্ষেত্ৰত খুবেই প্ৰয়োজন। আকৌ চোৱা, কেতিয়াবা এনেকুৱা হয় যে প্ৰয়োজনতকৈ কিছুমানে কি কৰে, খুব কম লাহেকৈ কথাবিলাক কয়। সেই ক্ষেত্ৰতো সফল যোগাযোগত ব্যাঘাত জন্মে। কাৰণ চোৱা, মই যদি হাজাৰ হাজাৰ দৰ্শক থকা
দৰ্শকে ভৰি থকা সভা এখনত যদি ডাঙৰকৈ চিঞৰি কথা নকওঁ তেতিয়া মোক কেতিয়াও শুনি নাপাব। কিন্তু এইটো নহয় যে মই কোনোবা ৩-৪জন ব্যক্তি থকা কোঠা এটাৰ মাজতো মই ডাঙৰকৈ চিঞৰি কথা ক'ম। য'ত যেনেধৰণৰ যি পৰিৱেশত যেনেকুৱা ধৰণৰ মাতৰ প্ৰয়োজন বা প্ৰয়োগ কৰিলে যোগাযোগ সফল হ'ব সেইটো আমি অনুধাৱন কৰি সেই অনুসৰি আমি আমাৰ বক্তব্য বা মাতৰ তীব্ৰতাটো উঠা বহা কৰিব লাগে। তোমালোকে মন কৰিবা যে ডাঙৰ এখন সভাত কোনো এজন বিশিষ্ট ব্যক্তিয়ে যদি বক্তা প্ৰদান কৰি থাকে তেতিয়া তেওঁ সেই ডাঙৰ মাতটোৱে কি হ'ব যে শ্ৰোতাসকলক সেই তেওঁৰ ধৰি ৰখাত বা তেওঁৰ সেই বক্তব্য শুনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰে। কাৰণ কেতিয়াবা এনেকুৱা হয় যে বক্তাজনে কৈ থকা কথাবিলাক শ্ৰোতাসকলে কাণত নপৰে, তাৰ ফলত কি হয় তেওঁলোকে সেই বক্তাজনেনো কি কৈ আছে তেওঁলোকে শুনিব নিবিচাৰে। তেতিয়া সেই ক্ষেত্ৰত যোগাযোগ কেতিয়াও সফল হ'ব নোৱাৰে। সেইকাৰণে যে মাতৰ তীব্ৰতাটো খুবেই প্ৰয়োজন। সেই হেতুকে মৌখিক যোগাযোগৰ ই এটা অন্যতম দিশ বুলি আমি ক'ব পাৰোঁ। দ্বিতীয় যিটো দিশ সেইটো হৈছে কথনৰ বেগ। যোগাযোগত কথনৰ বেগ। আমি যেতিয়া কথাখিনি ক'ম সেই কথাখিনি আমি একেলেঠাৰিয়ে কৈ থাকিলে কেতিয়াও আমি সফল হ'ব নোৱাৰোঁ। বা মৌখিক যোগাযোগত কথনৰ বেগটো খুবেই প্ৰয়োজন। কাৰণ মই জানো বুলিলে একে দাড়ি কমা নোহোৱাকৈ কেতিয়াও কথাখিনি কৈ থাকিব নোৱাৰোঁ। বা কথাখিনি কৈ থাকিলে যিজন গ্ৰাহক সেই গ্ৰাহকে কেতিয়াও তাৰ অৰ্থ উপলব্ধি কৰিব নোৱাৰে। সেই ক্ষেত্ৰত কি হয় যিজন বক্তাই এই কথনৰ বেগটো তেওঁ পৰিৱেশ অনুসৰি পৰিস্থিতি অনুসৰি তেওঁ প্ৰয়োগ কৰিব লাগে। কিছুমান ব্যক্তিয়ে কি কৰে যে তেতিয়া তেওঁ সাক্ষাৎকাৰ বা এনেকুৱা ধৰণৰ সেই সভা সমিতিৰ বক্তৃতাবিলাকত তেওঁলোকে সেই কথাবিলাক তেওঁলোকৰ কি হয় কিছুমান স্বভাৱগত। তেওঁলোকে জানো বুলি 1 মিনিটতে বহুত শ শব্দ কিছুমানে উচ্চাৰণ কৰি দিব পাৰে। কিন্তু সেইটো সফল যোগাযোগত কেতিয়াও সেই যোগাযোগ কেতিয়াও সফল হ'ব নোৱাৰে। কাৰণ যে আমি আৰু এটা কথা এই যে মাতৰ বেগ বা কথনৰ বেগ মানে কেৱল আমি খৰকৈ কথা ক'ব লাগে সেইটো নহয়, আৰু আমি অতি বেছি লাহেকৈও ক'ব নালাগে। গম পাইছানে? এতিয়া চোৱা কেতিয়াবা তোমালোকে চাগে টিভিত বা কেতিয়াবা চাগে তোমালোকে বিভিন্ন ক্ষেত্ৰত তোমালোকে কিছুমান ব্যক্তি লগ পাইছা যে তুমি এটা কথা সুধিব পৰাহে তেওঁ 1000টা উত্তৰ দি দিয়ে। গম পাইছানে? যে এতিয়া চোৱা মই যদি ৰেডিঅ'ত এটা বাতৰি পঢ়োঁ, বাতৰিটো মই পঢ়িলে মই মনত ৰাখিব লাগিব যে মোৰ সন্মুখত মোৰ সিফালে এইখিনি কি আছে, মোৰ আগফালে এইখিনি সন্মুখত এইখিনি কি আছে, এইখিনি শ্ৰোতা আছে। সেই শ্ৰোতাই মই যিখিনি ক'ম সেইখিনি বুজি পাব লাগিব। উদাহৰণস্বৰূপে মই যদি বাতৰিটো আছে যে এয়া আকাশবাণী ডিব্ৰুগড়, বাতৰি পঢ়িছোঁ অমুকাই, আজি প্ৰধান বাতৰিসমূহ হৈছে, আমি তেনেকুৱা এটা ষ্টেপত যাব লাগিব বা তেনেকুৱা এটা বেগ এটা আমি আগত ৰাখিব লাগিব। কিন্তু মই বোলে ইমানেই কথা ক'ব পাৰোঁ, মই 1 মিনিটত আমুককেইটা শব্দ উচ্চাৰণ কৰিব লাগিব বোলে পাৰোঁ বুলিয়ে মই এনেকৈ ক'লে নহ'ব যে নমস্কাৰ আমাৰ ৰাতুল পৰা আজি প্ৰধান বাতৰিসমূহ হৈছে, এনেকৈ বুলি ক'লে আমি সেই মৌখিক যোগাযোগ কেতিয়াও সফল হ'ব নোৱাৰে। বা কেতিয়াবা এনেকুৱা কিছুমান ব্যক্তি লগ পোৱা যায় যিসকলে খুব লাহেকৈ কথা কয়। সেই লাহেকৈ কথা কোৱা ব্যক্তিসকলো আমাৰ কাৰণে কি হয় কিছু ক্ষেত্ৰত কিছু ব্যক্তিৰ কাৰণে খুব আমনিদায়ক হয়। সেইকাৰণে যিসকল খুব লাহেকৈ কথা কয় তেওঁলোকেও সেই ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰয়োজন যে তেওঁলোকে যেতিয়া লাহেকৈ কথা ক'ব তেতিয়ালৈকে তেওঁলোকৰ সেই যোগাযোগত ব্যাঘাত জন্মিব। কাৰণ শ্ৰোতাসকলক বা গ্ৰাহকক সেই লেহেমীয়া গতিৰ কথা সকলোৱে শুনিব নিবিচাৰে। শ্ৰোতা বা দৰ্শকসকলে সেই লেহেমীয়া গতিৰ কথাবিলাকে শ্ৰোতাসকলক আকৰ্ষণ কৰিব নোৱাৰে। সেই ক্ষেত্ৰতো কি হয় যে যোগাযোগত ব্যাঘাত জন্মিব পাৰে। গতিকে আমি এটা লয়ত এটা বেগত কথাখিনি ক'লে শ্ৰোতাসকলেও বুজি পাব বা নিজেও এটা মাত্ৰা এটা প্ৰদান কৰা হ'ব। সেয়েহে মৌখিক যোগাযোগত এই কথনৰ যিটো বেগ বা মাতৰ যিটো বেগ, সেই মাতৰ বেগটো অতিকৈ গুৰুত্বপূৰ্ণ। যোগাযোগত কণ্ঠস্বৰ কম্পন। কেতিয়াবা মানুহে কথা কোৱা সময়ত কিছুমান কথা উচ্চ স্বৰত আৰু কিছুমান কথা নিম্ন স্বৰত কয় যাতে অৰ্থটো সুন্দৰকৈ প্ৰকাশ পায়। এই অৰ্থই পৃথিৱীৰ সকলো ভাষাতেই কণ্ঠস্বৰ কম্পন সাল সলনিভাৱে ব্যৱহৃত হৈ আহিছে। কেতিয়াবা কাৰোবাক আচৰিত কৰিবৰ বাবে বা প্ৰশ্ন উত্থাপন কৰিবৰ বাবে কিছুমান কথাত বিশেষভাৱে কণ্ঠস্বৰ কম্পনৰ জৰিয়তে তাৰতম্য ঘটা
জোৰ প্ৰদান কৰা হয়। সাধাৰণতে মানুহে কথা পাতোঁতে বা কওঁতে 4 ধৰণৰ কণ্ঠস্বৰৰ কম্পন সালসলনি কৰিব পাৰে। যেনে কথা কোৱাৰ সময়ত কণ্ঠস্বৰৰ কম্পন তীব্ৰ বা বেছি কৰি উচ্চ স্বৰত কথা বতৰা কোৱা প্ৰক্ৰিয়া। কথা বতৰা পতাৰ সময়ত কণ্ঠস্বৰৰ কম্পন কম কৰি নিম্ন স্বৰত কথা কোৱাৰ ধৰণ। আকৌ কণ্ঠস্বৰৰ কম্পন প্ৰথমে কম কৰি পাছত বঢ়াই দিয়া, অৰ্থাৎ প্ৰথমে নিম্ন স্বৰত কথা কৈ পাছত লাহে লাহে উচ্চ স্বৰত কথা কোৱা প্ৰক্ৰিয়া। কণ্ঠস্বৰৰ কম্পন বেছি কৰি পাছত কমাই দিয়া, অৰ্থাৎ প্ৰথমে উচ্চ স্বৰত কথা কৈ পাছত নিম্ন স্বৰত কথা কোৱা প্ৰক্ৰিয়া। দেখা যায় যে মানুহে জনাই নজনাই কথা পাতোঁতে বা যোগাযোগ কৰোঁতে বিভিন্ন ধৰণে কণ্ঠস্বৰ কম্পনৰ সালসলনি বা পৰিৱৰ্তন কৰি ব্যৱহাৰ কৰে, যাতে শ্ৰোতাই কথাটোৰ প্ৰকৃত অৰ্থ বুজি পায় আৰু অনুভৱ কৰিব পাৰে। তলৰ কণ্ঠস্বৰৰ পৰিৱৰ্তে কথোপকথন বা বক্তৃতাৰ বিভিন্ন ভাৱ বা অৰ্থ কেনেদৰে সলনি ঘটায় তাৰ উদাহৰণ দাঙি ধৰা হ'ল। ইয়াত এটা উদাহৰণ দি আছে যে যদি তোমাক কোনোবাই সোধে কাক দেখিলা বুলি, তেতিয়া তুমি অলপ ডাঙৰকৈ কৈ পিছত সৰুকৈ ক'বা যে মই বাগিচাখনত এজন মানুহ দেখিলোঁ। কিন্তু তোমাক যদি অন্য ধৰণে সোধে তুমি বাগিচাত মানুহ এজন দেখিছিলা নেকি, তেতিয়া তুমি কণ্ঠস্বৰ কম্পন পৰিৱৰ্তন কৰি লাহেকৈ বা সৰুকৈ ক'বা মই দেখিছিলোঁ, মই বাগিচাত মানুহ এজন দেখিছিলোঁ। এনেকুৱা ধৰণৰ কথাবিলাক। উচ্চ কণ্ঠস্বৰ কম্পন এটাই কোনো এটা বক্তব্য বা বিবৃতিক হয় নাইবা নহয় প্ৰশ্ন এটালৈ পৰিৱৰ্তন কৰে। হি ইজ গোয়িং হোম। আকৌ কেতিয়াবা উদ্বেগ সম্পৰ্কীয় বাতৰিৰ ক্ষেত্ৰত কণ্ঠস্বৰ কম্পন বা ঘোষত্বৰ পৰাই আভ্যন্তৰীণ অৰ্থ উমান পোৱা যায়। কেতিয়াবা কিছুমান কথাত কণ্ঠস্বৰ কম্পন সালসলনি কৰি নিম্ন স্তৰলৈ উচ্চ স্তৰ কৰে, অৰ্থাৎ সৰুকৈ কোৱাত বা ডাঙৰকৈ ক'লে বহুত উচ্চ বা স্ফুটিত হোৱা যেন লাগে। উদাহৰণস্বৰূপে গুড মৰ্ণিং বুলি ডাঙৰকৈ ক'লে কিমান যে উৎসাহপূৰ্ণ লাগে, কিন্তু গুড মৰ্ণিং বুলি সৰুকৈ ক'লে সিমান উৎসাহপূৰ্ণ প্ৰকাশ হৈ নুঠে। এতিয়া বুজি পাইছা যে কণ্ঠস্বৰৰ কম্পনটো কেনেকুৱা ক্ষেত্ৰত কোনবিলাকৰ কথাত গুৰুত্ব দিয়া হয়, যে ইয়াৰ পৰিৱেশ অনুসৰি পৰিস্থিতি অনুসৰি ইয়াৰ কম্পনটো হ্ৰাস বৃদ্ধি কৰিব লগা হ'ব পাৰে। কিন্তু কেতিয়াবা তোমাৰ একেটা বাক্যকে কিন্তু তোমালোকে যদি কণ্ঠস্বৰ খুব উচ্চ স্তৰত কোৱা তেতিয়া ভাল লাগিব পাৰে, কিন্তু নিম্ন স্তৰত ক'লে তোমালোকৰ বেয়া লাগিব পাৰে। এতিয়া চোৱা গুড মৰ্ণিং বুলি যেতিয়া ডাঙৰকৈ তুমি চিঞৰি ক'বা, তেতিয়া তোমাৰ স্বাভাৱিকভাৱে যিজন শ্ৰোতা বা গ্ৰাহক তেওঁৰ মনটো খুব প্ৰফুল্লিত লাগে। ঠিক তেনেকৈ কিন্তু যেতিয়া সেমেকা এটা চাপ ৰাখি খুব লাহেকৈ যেতিয়া কয় গুড মৰ্ণিং বুলি, তেতিয়া এটা দুখী ভাৱ এটা লাগে আৰু সেই প্ৰফুল্লিত পৰিস্ফুট হৈ উঠিব নোৱাৰে। উচ্চাৰণৰ স্পষ্টতা। মৌখিক যোগাযোগত উচ্চাৰণৰ স্পষ্টতা খুবেই প্ৰয়োজন। এতিয়া আমি যদি চাওঁ ভাষিক যোগাযোগৰ ক্ষেত্ৰত বা শব্দৰে কৰা যোগাযোগত ই বিশেষভাৱে সহায় কৰে। স্পষ্ট উচ্চাৰণক কোনো এটা ভাষাৰ ধ্বনি পুনঃ উৎপাদন বুলি ক'ব পাৰি, যাৰ দ্বাৰা বক্তাই কোনো বাৰ্তা অতি সহজতে শ্ৰোতালৈ প্ৰেৰণ কৰিব পাৰে আৰু শ্ৰোতাই অতি সহজতে অৰ্থ গ্ৰহণ কৰি অৰ্থবোধ কৰিব পাৰে। উচ্চাৰণৰ স্পষ্টতা একোটা বাৰ্তা বক্তাৰ পৰা শ্ৰোতালৈ সফলভাৱে বা বক্তাই প্ৰেৰণ কৰা বক্তব্য শ্ৰোতাই সহজতে হৃদয়ংগম কৰিব পাৰে। উচ্চাৰণৰ স্পষ্টতাই বক্তাই প্ৰকাশ কৰিব বিচৰা ধৰণৰ অনুভূতি শ্ৰোতাক প্ৰদান কৰাত সহায় কৰে। এই বক্তাৰ বক্তব্যক প্ৰভাৱশালী কৰে। তদুপৰি স্পষ্ট উচ্চাৰণৰ সহায়ত শ্ৰোতাইও অকণো খোকোজা নলগাকৈ একোটা বক্তব্য আহৰণ কৰিব পাৰে, অথবা বক্তাইও স্পষ্ট উচ্চাৰণৰ সহায়ত বক্তব্য প্ৰেৰণ কৰিলে বক্তব্য বিষয়ক পুনৰাবৃত্তি কৰিব লগা। বহু ক্ষেত্ৰত দেখা যায় যে শব্দ উচ্চাৰণ স্পষ্ট উচ্চাৰণৰ বাবে বক্তাৰ শব্দ ব্যাকৰণৰ ধাৰণা থকাটো প্ৰয়োজনীয়। বহু সময়ত বক্তাই প্ৰকৃত শব্দটো নজনাৰ বাবে আঞ্চলিক শব্দ ব্যৱহাৰ কৰিব লগা হয় আৰু যাৰ বাবে শব্দটোৰ প্ৰকৃত উচ্চাৰণত ভুল বা স্পষ্ট নহয়। এনে ভুল শব্দ উচ্চাৰণ এনেধৰণৰ মৰম, কিছুমানে আকৌ সেই মৰম শব্দটোকে মম বুলিও কয়, ঘৰলৈ কিন্তু বহুতে ঘৰলৈ বুলি কয়। এইটো যিটো ভুল শব্দ উচ্চাৰণ, সেই ভুল শব্দ উচ্চাৰণো গ্ৰাহক বা শ্ৰোতাক অৰ্থ গ্ৰহণ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বহু ক্ষেত্ৰত দেখা যায় যে উচ্চাৰণৰ শুদ্ধতা মৌখিক যোগাযোগৰ অন্য এটা দিশ, কাৰণ
উচ্চাৰণৰ যদি শুদ্ধ নহয় তেতিয়া মৌখিক যোগাযোগৰ ক্ষেত্ৰত শ্ৰোতা আৰু গ্ৰাহকৰ বক্তা আৰু শ্ৰোতাৰ মাজত বহুখিনি বেমেজালি সৃষ্টি হ'ব পাৰে বা অৰ্থ গ্ৰহণৰ কৰাৰ ক্ষেত্ৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এতিয়া বল আৰু বল এই দুটা শব্দৰ কথাকে ক'ব পাৰি। এই দুটা শব্দৰ এটাত অ আৰু আনটোত অ ধ্বনিটো ব্যৱহাৰ হৈছে। যদিহে ইয়াৰ উচ্চাৰণত কেৱল এটা বৰ্ণ ব্যৱহাৰ হয় তেন্তে ই শ্ৰোতা অৰ্থবোধত সমস্যাৰ সৃষ্টি কৰিব। গতিকে বক্তাই এনে বৰ্ণ শুদ্ধ উচ্চাৰণত গুৰুত্ব দিব লাগে। সেইদৰে বেল এবিধ ফল আৰু বেল মানে হৈছে ঘণ্টা, সেই দুটাত শব্দৰ ব্যৱহাৰ হোৱা এ আৰু এ ধ্বনিয়ে শব্দ দুটা অৰ্থৰ মাজত বিৰোধ সৃষ্টি কৰিছে। ইয়াৰ উপৰিও ভাষাৰ বৰ্ণনা উচ্চাৰণৰ সততে হোৱা ভুল কিছুমান বৰ্ণ আমি অসমীয়া ভাষাত দেখিবলৈ পাইছোঁ। উ আৰু হচৌ এই দুটা শব্দৰ কথা ক'ব পাৰোঁ, যেনে তোমাৰ, মোৰ, যোৰহাট ইত্যাদি। তোমালোকৰ একেবাৰে শেষৰ মৌখিক যোগাযোগৰ শেষৰ যিটো দিশ সেইটো হৈছে সামৰিক ব্যক্তি। মৌখিক যোগাযোগৰ ক্ষেত্ৰত তোমালোকে হয়তো নিজেও যেতিয়া কথা ক'বা বা আনৰ পৰা যেতিয়া কথা শুনিবা তেতিয়া তোমালোকে হয়তো মন কৰিলে গম পাবা যে যোগাযোগৰ ক্ষেত্ৰত বা কথা কওঁতে সামৰিক ব্যক্তি প্ৰয়োজন কোনখিনিত গম পাইছানে? কাৰণ চোৱা, বক্তা এজনে যদি একেলেঠাৰিয়ে কথাখিনি কৈ আছে, কোনো দাড়ি কমা ব্যৱহাৰ নকৰাকৈ যদি একেলেঠাৰিয়ে কথাখিনি কৈ আছে, তেতিয়া শ্ৰোতা বা গ্ৰাহকৰ সেই শব্দৰ সেই অৰ্থ উপলব্ধি কৰাত বহুখিনি ব্যাঘাত জন্মায়। কাৰণ একেলেঠাৰিয়ে কৈ থকা কথাখিনিয়ে কেতিয়াও তাৰ অৰ্থ স্পষ্ট ৰূপত দাঙি ধৰিব নোৱাৰে। সেয়েহে উচ্চাৰণৰ স্পষ্টতা, শুদ্ধতা বা মাতৰ বেগ বা কণ্ঠস্বৰ কম্পন, মাতৰ তীব্ৰতা এইবিলাক যেনেকৈ মৌখিক যোগাযোগত গুৰুত্বপূৰ্ণ, ঠিক তেনেকৈ এই সামৰিক ব্যক্তিও খুবেই গুৰুত্বপূৰ্ণ। মই কোনোবা এটা ইণ্টাৰভিউত বা সাক্ষাৎকাৰত যেতিয়া মই অংশগ্ৰহণ কৰিবলৈ যাম বা মই শ্ৰেণীকোঠা এটাত যেতিয়া পাঠদান কৰিবলৈ যাম, তেতিয়া মই কথাখিনি জানো বুলিয়েই মই একেলেঠাৰিয়ে কৈ দিব নোৱাৰোঁ। কাৰণ মই বুজি ল'ব লাগিব যে ছাত্ৰ ছাত্ৰীসকল বা সেই ব্যক্তিসকলে মোৰ কথাখিনি কেনেদৰে বুজি পোৱাত তেওঁলোকৰ সহায়ক হ'ব। সেই কথাখিনি প্ৰথমে এজন বক্তা হিচাপে মই প্ৰথমে সেই কথাখিনি উপলব্ধি কৰি ল'ব লাগিব। কাৰণ চোৱা, একেলেঠাৰিয়ে কৈ থকা কথাখিনিৰ মাজত কেতিয়াও অৰ্থ স্পষ্ট হ'ব নোৱাৰে বা সেই একেলেঠাৰিয়ে যদি মই কথাখিনি কৈ থাকোঁ, শ্ৰোতা বা দৰ্শকে তাৰ অৰ্থ কেতিয়াও সহজতে উপলব্ধি কৰিব নোৱাৰে বা অৰ্থবোধ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। এই যে লিখিত যোগাযোগত তোমালোকে পাইছা যতি, কমা, দাড়ি চিন ব্যৱহাৰ কিদৰে গুৰুত্বপূৰ্ণ, ঠিক তেনেদৰে মৌখিক যোগাযোগৰ ক্ষেত্ৰতো বিৰতি খুবেই প্ৰয়োজনীয়। এতিয়া আমি দুটামান কথালৈ আমি লক্ষ্য ৰাখিব লাগিব যে আমি বিভিন্ন পৰিৱেশত বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত আমি বক্তব্য প্ৰদান কৰোঁ। কিন্তু সেই বক্তব্য প্ৰদান কৰোঁ বা কথা পাতোঁ, কিন্তু তেতিয়া আমি বুজি ল'ব লাগিব যে সকলো শ্ৰোতা বা সকলো মানুহৰ জ্ঞান কিন্তু সমান নহয়। গম পাইছেনে? সকলো শ্ৰোতা বা সকলো মানুহৰ জ্ঞানৰ পৰিসৰ একে নহয় বা সমান নহয়। বিভিন্ন শ্ৰেণীৰ শ্ৰোতাৰ জ্ঞানৰ সীমাবদ্ধতা থাকে। সেয়েহে নিৰ্দিষ্ট সংখ্যক শ্ৰোতাৰ পৰিৱৰ্তে বহু সংখ্যক শ্ৰোতাই বক্তাৰ প্ৰেৰিত বাৰ্তা সহজতে গ্ৰহণ কৰিব নোৱাৰে বা বুজি পাবলৈ শ্ৰোতাসকলৰ কিছু সময়ৰ প্ৰয়োজন হয়। গতিকে উচিত সময়ৰ উপযুক্ত স্থানত দিয়া সামৰিক ব্যক্তিয়ে শ্ৰোতাক শ্ৰৱণ ক্ষমতা জগাই তোলে আৰু বক্তব্য ভাৱৰ গ্ৰহণত সহায়ক কৰে। সেইকাৰণে আমি মৌখিক যোগাযোগত সামৰিক ব্যক্তি খুবেই প্ৰয়োজন বুলি আমি ভাবোঁ আৰু ই 100% সত্য। কাৰণ একেলেঠাৰিয়ে কৈ থকা কথাখিনিক কেতিয়াও শ্ৰোতা বা গ্ৰাহকে তাৰ অৰ্থ উপলব্ধি কৰিব নোৱাৰে। কাৰণ একে সময়তে সকলোৱে বুজি শ্ৰোতাসকলে একে সময়তে সকলোৱে অৰ্থবোৰ উপলব্ধি কৰিব নোৱাৰিব পাৰে। কাৰণ যিহেতু তেওঁলোক সকলো জ্ঞানৰ পৰিসৰ সমান নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
এইখিনি আছিল তোমালোকৰ যোগাযোগমূলক অসমীয়াৰ যিখন কাকত সেই কাকতখনৰ দ্বিতীয় যিখিনি অংশ সেইখিনি তোমালোকক এনেকুৱা হ'ল ক্লাছটো আৰম্ভ কৰিলোঁ আৰু শেষে হ'ল তেনেকুৱা নিচিনা হৈছে কাৰণ তোমালোকে এখন 50 নম্বৰীয়া পেপাৰ তাত তোমালোকৰ 10 নম্বৰ থাকিব ইণ্টাৰনেল এছেছমেণ্টত আৰু 40 নম্বৰ থিয়ৰী পেপাৰ থাকিব সেই গতিকে তোমালোকৰ যিহেতু এই পেপাৰখনৰ ক্ৰেডিটো কম সেইকাৰণে তোমালোকক খুব এটা সীমিত এটা চিলেবাছত ইয়াত অন্তৰ্ভুক্ত কৰিছে আৰু আগৰখিনি তোমালোকক পম্পী মেমে দিব আৰু মোৰ পিছৰখিনি আছিলে মৌখিক যোগাযোগখিনি লিখিত যোগাযোগখিনি তোমালোকে পাবা পম্পী মেমে দিব আৰু মোৰ এইখিনি আছিলে মই ইমানতে সামৰিছোঁ তোমালোকৰ ক্লাছ আজি প্ৰথম আৰু আজি শেষ নিচিনা হৈছে তোমালোকে ভালকৈ পঢ়িবা যদি বুজি নোপোৱা তেতিয়া মোক সুধিবা মই তোমালোকক যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিতে মই তোমালোকক সেই ধাৰণাটো দিয়াৰ মোৰ দায়িত্ব আৰু কৰ্তব্য আৰু মই সেইটো দিমেই ধন্যবাদ